2021 চনৰ 10 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰী হওঁ আৰু প্ৰথমবাৰ যেতিয়া মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে যে তুমি চাবা বিটিআৰত যাতে কেতিয়াও আৰু অশান্তিৰ পৰিৱেশ সৃষ্টি নহয় সকলো শ্ৰেণীৰ জনসাধাৰণে যাতে শান্তি আৰু সুৰক্ষা বিচাৰি পায় আজি মই গৌৰৱ অনুভৱ কৰোঁ যে 4 বছৰ 4-5 মাহ মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছো আজিলৈকে মোৰ কাৰ্যকালত বিটিআৰত এটাও বোমা বিস্ফোৰণ হোৱা নাই এটাও গুলিকাণ্ড হোৱা নাই সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই কংগ্ৰেছ দলৰ দিনত আপোনালোকৰ মনত আছে কোকৰাঝাৰ আৰু ওদালগুৰিত কি ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল কংগ্ৰেছৰ দিনত আপোনালোকৰ মনত আছে যে কি ধৰণে বিটিআৰত গোষ্ঠীগত সংঘৰ্ষ হৈছিল আপোনালোকৰ মনত আছে কংগ্ৰেছৰ দিনত আমি কেনেকৈ ভয়ত আছিলো আমি কোনো এখন ফাংচন মিটিং সভা সমিতিলৈকে মনৰ আনন্দত আমি উপভোগ কৰিব পৰা নাছিলো পলিটিক্যাল মিটিং তো বাদ দিয়ক এনেকুৱা মিটিং কংগ্ৰেছৰ দিনত সম্ভৱে নাছিলে আজি আমাৰ কাৰ্যকালত সকলো ৰাজনৈতিক দলে বিটিআৰত আহিছে সকলোৱে নিজৰ সংগঠন কৰিছে সকলো ধৰ্মৰ লোক নিৰাপদে আছে সকলো ভাষা ভাষী লোক আজি সমন্বয়ৰ মাজেৰে বাস কৰিছে শ্ৰদ্ধাৰ ৰাইজ যোৱা 5টা বছৰ আছিল শান্তিৰ বাবে আমি শান্তি আনিবলৈ সক্ষম হলো কিন্তু শান্তি আমাক কিয় লাগে শান্তি আমাক কিয় লাগে শান্তি আমাক এই কাৰণে লাগে যাতে আমাৰ অঞ্চলটোত বিকাশ হয় আমাৰ অঞ্চলটোত প্ৰগতি আহে আৰু আমি সকলো শ্ৰেণীৰ ৰাইজে যাতে একেলগে ডেভেলপমেন্ট আৰু বিকাশৰ আমিও সুযোগ সুবিধা পাব পাৰো সেইবাবে শ্ৰদ্ধাৰ ৰাইজ যোৱা 5 বছৰ আমাৰ দায়িত্ব আছিল শান্তি প্ৰতিষ্ঠা কৰাৰ আৰু অহা 5 বছৰ আমাৰ দায়িত্ব হ'ব বিটিআৰলৈ বিকাশৰ গংগা নমাই অনা বিটিআৰৰ প্ৰতি জনগোষ্ঠীক শান্তি আৰু সুৰক্ষা প্ৰদান কৰা মই যোৱাকালি কোকৰাঝাৰ আৰু তাৰ আগতে বাক্সাৰ মিটিঙত কৈছো মই এনে এখন বিটিআৰৰ সপোন দেখো যিখন বিটিআৰত কোনো জনগোষ্ঠীৰ লোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে তেনেকুৱা এখন বিটিআৰ আমি স্থাপন কৰিব বিচাৰো